নমস্কাৰ ফ্ৰেণ্ডসকল, বহুতে কমেণ্ট কৰি আছে যে এইবাৰ কিয় দালি চেনি নিমখ আমি নাপালোঁ। এনেকুৱা টাইপৰ বহুতে কমেণ্ট কৰি আছে মোক যে এই জুন মাহত কিয় দালি চেনি নিমখ নিদিলে, অকল চাউলহে দিলে। আপোনালোকে জানে যে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে ৰেচন কাৰ্ডৰ সা সামগ্ৰী বিতৰণ কৰা হয়। তো বহুতে এনেকুৱা টাইপৰ কোশ্চিন মোক কৰি আছে, অৰ্থাৎ কমেণ্ট কৰি আছে যে এইবাৰ কিয় দালি চেনি নিমখ আমি নাপালোঁ। আৰু বহুতে এনেকুৱা টাইপৰ কমেণ্ট কৰি আছে যে দালি চেনি নিমখ আৰু আমি নাপাম, একেবাৰে বেন কৰি দিলে। CM ছাৰে দালি চেনি নিমখ একো নিদিব, অকল চাউলহে দিব। এনেকুৱা টাইপৰ বহুতৰে ভুল ধাৰণা মনত কোশ্চিন হৈ আছে যে আৰু দালি চেনি নিমখ আমি নাপাম, দালি চেনি নিমখ আৰু নিদিব। এনেকুৱা টাইপৰ বহুতে কমেণ্ট কৰি আছে যে অকল ভোটৰ বাবেহে এই দালি চেনি নিমখ দিলে, কিন্তু ভোট এতিয়া গ'ল আৰু দালি চেনি নিমখ নাপাম, অকল চাউলহে পাম। এনেকুৱা টাইপৰ বহুতে কমেণ্ট কৰি আছে। তো মই ভাবিলোঁ আপোনালোকৰ এই যিটো কমেণ্ট কৰিছে ভিডিঅ'টোৰ জৰিয়তে এই এনসাৰটো দিব বিচাৰিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। আপোনালোকে যিটো ভাবি আছে যে এই দালি চেনি নিমখ অকল 7 মাহে পাইছোঁ আৰু নাপাম আমি, এইটো ভুল ধাৰণা হয়। আপোনালোকে এটা কথা মন কৰিব, যিহেতু CM ছাৰে কৈছিলে যে এইবাৰ ভোটত যদি জয়ী হয়, বিজেপি চৰকাৰ যদি আহে, তেন্তে দালি চেনি নিমখ লগতে মিঠাতেলো দিব। এইটো সঁচা কথা। যিহেতু মে' মাহলৈকে দালি চেনি নিমখ দিছিলে, দালি চেনি নিমখ আৰু চাউল দিছিলে। তো এই জুন মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দালি চেনি নিমখ নিদিব, এইটো সঁচা কথাই। জুন মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে অকল চাউলহে পাব আপোনালোকে। চাউল পায়ে আছে নিশ্চয় সকলে জানে। দালি চেনি নিমখ অকল নিদিব। কিয় নিদিব এইটো এটা কাৰণ আছে, কাৰণ জুলাই মাহত অনুষ্ঠিত হ'ব। এই বাজেটতে আপোনালোকে গম পাব যে এই দালি চেনি নিমখ কোন মাহৰ পৰা দিব। এই বাজেটৰ পিছতহে আগষ্ট মাহৰ পৰা আপোনালোকে দালি চেনি নিমখ একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। যিহেতু CM ছাৰে কৈছিলে যে এইবাৰ ভোটত বিজেপি চৰকাৰ যদি আহে, দালি চেনি নিমখ এটকাও দিব নালাগে, অৰ্থাৎ ফ্ৰী কৰি দিব। এই বাজেটতে দালি চেনি নিমখ ৰেচন কাৰ্ডত ধৰা হ'ব আৰু এই দালি চেনি নিমখ আপোনালোকে বিনামূলীয়াকৈ ক্ৰয় কৰিব পাৰিব। নেক্সট তাৰ পিছৰ মাহৰ পৰা, অৰ্থাৎ আগষ্ট মাহৰ পৰা আপোনালোকে ৰেচন কাৰ্ড দোকানৰ পৰা একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, বহুতে এইটোলৈ কনফিউজন হৈ আছে যে ভোটৰ বাবেহে আমি দালি চেনি নিমখ পালোঁ, কিন্তু ভোট এতিয়া শেষ হৈ গ'ল, এতিয়া আমি দালি চেনি নিমখ নাপাম। এনেকুৱা টাইপৰ বহুতে কমেণ্ট কৰি আছিলে। তো আপোনালোকে এইটো নিশ্চিন্ত মনে থাকক, জুলাই মাহত বাজেট হ'ব, বাজেটৰ পিছতহে, অৰ্থাৎ পিছৰ মাহ আগষ্ট মাহৰ পৰাই আপোনালোকে দালি চেনি নিমখ ক্ৰয় কৰিব পাৰিব। অকল এটাহে কাম কৰিব লাগিব, যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত KYC লিংক কৰা নাই, আপোনালোকৰ ডিলাৰৰ ওচৰত যাওক, ডিলাৰৰ ওচৰত গৈ আধাৰ কাৰ্ডৰ লগত KYCটো লিংক কৰক। কাৰণ বহুতে কনফিউজন হৈ আছে। 1 জুনৰ পৰা 10 জুনলৈকে আপোনালোকৰ চাউল বিতৰণ কৰি আছে। তো সেই ডিলাৰৰ ওচৰত গৈ আপোনালোকে KYCটো অকল আপডেট কৰি লওক। আধাৰ কাৰ্ডটো লগত লৈ যাব, আধাৰ কাৰ্ডৰ নাম্বাৰৰ লগত আপোনালোকৰ যিটো ৰেচন কাৰ্ডৰ নাম্বাৰ আছে, এইটো KYCৰ জৰিয়তে আপডেট কৰি দিব। যদি এইটো কাম নকৰে, পিছত ৰিজেক্ট হৈ যাব পাৰে ৰেচন কাৰ্ডটো। সেইবাবে এইটো KYCৰ লগত আপডেট কৰি লওক। এইটো নিজৰ ডিলাৰৰ ওচৰত যাব, য'ৰ পৰা আপোনালোকে চাউল আনে, সেই ডিলাৰৰ ওচৰত ক'লে সিহঁতে আপডেট কৰি দিব। তো ফ্ৰেণ্ডসকল, ক্লিয়াৰ হৈ গ'ল। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। আৰু এনেকুৱা টাইপৰ কমেণ্ট কৰিছে বহুতে, মই ভাবিলোঁ আপোনালোকৰ বাবে ভিডিঅ'টো বনাই দিওঁ। তো আপোনালোকে দালি চেনি নিমখ লাভ কৰিব বিনামূলীয়াকৈ আগষ্ট মাহৰ পৰা। তো এই জুন মাহত নাপাব, জুলাই মাহত বাজেট হ'ব, বাজেটৰ পিছতে আপোনালোকে আগষ্ট মাহৰ পৰা গম পাব যে দালি চেনি নিমখ একেবাৰে বিনামূলীয়াকৈ দিব। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিলে। লাইক এটা কৰি দিব, নিজৰ ফ্ৰেণ্ড চাৰ্কেলত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।